নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে দেন হাই, মোৰ নাম কণিকা নাথ এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল। তো আমি এতিয়া ভালকৈ একদম জ্বলাই দিম। বৈদ্য পুষ্টি গাছ মুখত কাৰণে পিছফালে গৰম হ'ব। তো মই এতিয়া একদম তাড়াতাড়ি ৰেডি হ'ম গাইছ, একদম তাৰমানে এইবিলাক ফটা মুচা নাই আমাৰ কাৰণে এইফালে দেৰি হৈ আছে মোৰ, তো তাড়াতাড়ি পিন্ধিম গাইছ। ৰঙা কৰি দিছোঁ গাইছ, এতিয়া হৈ গ'ল একদম ৰেডি, তাড়াতাড়ি যাওঁ। আমি মানে 6 গোবৰ্ধন পাহাৰত যাম, তাৰ আজি কিবা আছে মানে 2 মাহীৰ দিনা যাই পিনে আৰু যোৱা বছৰে যোৱা কথা আছিল, যোৱা নহ'ল মানে কিবা এটা প্ৰব্লেমৰ কাৰণে, তো এইবাৰ যাব ওলাইছোঁ। বাই। এতিয়া আমি ৰখিছোঁ গাড়ী, দূৰ তাত গাড়ী দেখাই নাই এৰে আমি মই জমি আৰু আমাৰ বাইদেউ যাই আছোঁ, আমি কিনো যাম গোবৰ্ধন চাই থাকক। মানে ইমান ওচৰতে মানে দুৰ্ঘটনা নামিলে, এতিয়া আমি বুলি যাই একদম যা তাহঁতে ৰাস্তাই দি যা, মই ববিতাহঁতৰ একদম বাৰী দি যাম গাইছ। একদম মই শ্বৰ্টকাট কৰোঁ, মই সিহঁতৰ একদম বাৰী দি যাম গাইছ, ছাৰপ্ৰাইজ কৰি দিম মানে ছাৰপ্ৰাইজ। সিহঁতে একদম ৰাস্তাই দি গৈছে, মই একদম বাৰী দি ওলাম এইবাৰ। আতে মানে এই আতে মানে মোৰ ব্লগত নুঠে, এতিয়া মানে এইখিনি পাইছোঁ কি বোলে কালা বাকাৰা ন গোবৰ্ধনৰ ভিতৰত, গোবৰ্ধনৰ ভিতৰত আধা কল তেতিয়া মই পপুলাৰ হ'ম একদম খানাটো। তো গাইজ আমি এতিয়া আহি পালোঁ গেটত এয়া আছে বাঘৰ কিবা কিবি এনেকুৱাকৈ আছে, আৰু মন্দিৰটো ওপৰত আছে, আমি ওপৰত যাই আছোঁ বৰ্তমান। তো গাইজ আমি এতিয়া আহি পালোঁ মন্দিৰটোত, একদম নেচাৰেল জেগা, ভাল লাগে, আপোনালোকে আহিব পাৰে ইয়াতে। আমি এতিয়া সেৱা ল'ম মন্দিৰটোত, ভিতৰত মানে একদম নাম প্ৰসংগ চলি আছে। আৰু এইফালে এই শিলটোত কৃষ্ণৰ ভৰিৰ খোজ আছে, মানুহে যাতে দেখিব পায় ভালকৈ, তাতে ধুনীয়াকৈ ৰাখিছে। বান্দৰ মানুহ গাইছে বান্দৰকেইটা লাগি থাকা ন।
তো আমি এতিয়া যাম মানে তললৈ, তাত মানে এটা শিলৰে আৰু কিবা এটা আছে, তো চাই থাকক, আমিও চাব যাম। Yes. গাইছ আমি ভেকুলিতো মানে ভেকুলিতৰ স্থানত আহি পাইছোঁ, একদম ওপৰৰ পৰা তললৈকে নামি আপোনালোকক দেখাইছোঁ। এইফালে এই ববিতা একদম একেবাৰে ওচৰত লাগি যাবা গৈছে গাইছ। মাজে মাজে অ' মাই ভেকুলিতে খুন্দিয়া মাৰলা। হেৰি নামটো কি? অনন্ত ধাম বুলি কয় নেকি? হা অনন্ত ধাম এইখিনি জেগাখিনি কয় না ভেকুলিতো কয়? দে কিবা বামুণ ভেকুলী নহ'লে এইটো ভেকুলী নাম সুধি আছা, বামুণ ভেকুলী অনন্ত ধাম বুলি কয়। ভেকুলীটোৰ নামটো কি জানো মই? ভেকুলী ভেকুলীতে বহুত চকত আছে তাৰ মানে। ৰিক্সা অনন্ত ধাম সেনেকুৱা অনন্ত ধাম হেল্ল' একদম মানে একেটাৰ লগত আই মুস্কিল তাতে বুলি চুক ভেকুলীৰ লগত ফটো উঠাই। এতিয়া আমি ওপৰত উঠি আছোঁ, গম পালোঁ একদম তল ওপৰ কৰি আছোঁ। কিবা কলজাখান কি বুকু কলদক কৰি আছে কণিকাৰ বৰ্তমান ক'ব পৰা অৱস্থাত নাই। কথা ক'লে ইফালে ভৰিত কিবা বাজে। কণিকাৰ অৱস্থা ইমান কষ্ট কৰিব নোৱাৰি দে। মস্ত পিয়া লাগিছে। এতিয়া মানে গলু খাইছোঁ একদম কমলা খাই দিম আমি, একদম অলপমান কিভাৱে পানী পাম কমলা একদম ট্ৰেকিঙৰ ভাইব। সেইফালে বহুত তললৈকে গৈছিলোঁ গাইছ, এতিয়া ওপৰত অলপমান যাব লাগিব, যাই মন্দিৰটো পাম, তাত আৰু অলপ সময় বহিম, বহি তাৰপিছত যাম আমি ঘৰত। এইফালে আমি দুটাই খাম আৰু ইহঁত দুটাই এটা খাব। এইবিলাক কাইদি খেদিছে বৰমাই। কিমান লৈছে চাং 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 বেছিকৈ লৈছে নেকি? এই ৰিক্সা এই আৰু বেছি বেছি দে আজি জানি বুজি সৰুটো দিছে জানা আমাক। বাই নিচিনা হৈ গ'ল মোৰ গুটিটো গাইছ, গম পালে বৈতো মাৰ খাম। দাউৰে
Ada daur bau nari mai. Hai more goti oi. হাই মোৰ ভিডিঅ' O deu. Hai more video oi. কি হ'ল ঐ মোৰ গতি হয় ন Hala. Goti oi. Hai more video oi. কি হ'ল মোৰ গতি ঐ Nore utte ke. নাজানো মই আজিকালি ল'ৰাহে একো কেনো জানো মই সিহঁতৰ আছে এজনীতে নকৰে মই শুন শুন সতী মালতী একদম চানি তাৰমানে মই একদম যাই আছোঁ আহোঁতে যিমান কষ্ট হৈছিল এতিয়া সিমানে যি দাউৰি দাউৰি যাই আছোঁ একদম চামি আহি পালোঁ বাই বাই ভৰি একদম গৰম হৈ গৈছে খাইছে তাৰপিছত চগত খাম কিন্তু চগত খাই যাব লাগিব একদম মানে নাই এতিয়া ববিতা বা তাৰমানে আমাৰ ঘৰত যাব আজি দুটা আছে খানা বৈদ্য খানা তো তাইকো আমাৰ ঘৰত লৈ যাম এতিয়া আমি তাই চাইকত নামিব চাই পইচা চাইকত আনি পইচা ওলাব তাতে আমাক খুৱাব তাই কিয় খাবি এটিএম লৈ আনিছি তাই তাৰমানে খুৱাব কাৰণে এখানে তো মাৰ দোকান কিবা লাগব আজি দোকান কিয়া মাৰ কি ভাবিব কি ভাবি আমি কি কিসমিস কৰা লাগছা দোকান এটিএম লৈছে কিসমিস খুৱাই নাই ৰুলাই নিদিয়া এফালে আছে জুমি কিবা কোৱা জুমি জুমি মানে তাই মানে মোতকৈ ডাঙৰ জুমি বাইদেউ তুমি অলপমান কিবা কৈ দিয়া ये क्या है ये लाइक है ये तारु सब्सक्राइब কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰো কৰিব তাই মানে হেৰি আই মোৰ বাইদেউ আইতো সৰুৰ পৰা জু কৰি মাতাতে মানে এতিয়াও জুৱে হৈ গৈছে আপোনালোকে ভুল নুবুজিব জু তুমিও ভুল নুবুজিবা গম পাইছানে এইখন মানে ছয়গাঁও কলেজ ইয়াতে আমাৰ মা পঢ়িছিল আমাক খুৱাব এতিয়া কি কুকিজ বিস্কুট দি ছয়গাঁও এতিয়া মই পইচা আনিব দিছোঁ ছয়গাঁও মহাবিদ্যালয় গাইজ ইয়াৰ পৰা আমি তাইক পইচা নাই বোধহয় পইচা নাই এতিয়া আমি যাম কাৰ মেচিন চাবলৈ দা মই তাক খুচুৰা পইচা নাই নহয় খুচুৰা চাই ল'বি একদমই খুচুৰা পইচা নাই দা পনে 5 টকা খান আছে এনে দিছা হ'ব বন্ধ গাইছ এবাৰ আমি যাম কি যাবি হা জাস্ট ফুড যাম গাইছ একদম মানে ইমান বেছি ভোক লাগি আছে একদম আজি বেছিকৈ কিনালোঁ আৰু একদম ভৰিৰ বিষ ঘৰত যাই একদম ডিমা উলি লাগিব আজি ৰাতি উঠি কিনে ভৰি খান গ'ল আপোনালোকক মই এতিয়া ৰেষ্টুৰেণ্টখন অলপমান দেখুৱাই দিম কেমেৰা দিছ ইজ ববিতা দেৰো ৰ'দে খাই হ'ব আমি খাই লওঁ এতিয়া খাই লওঁ একদম মানে ঘৰত লাগ পাম এতিয়া বহুত কষ্ট হৈছে গাইছ কথা Awan na sang mara ka tao laya. udah
Sangpara na, Sangpara. Sangpara. Sangpara mo. Sini ba? Sangpara to ba? Sangpara sini na ba? Nam. Leona, thank you. Happy Bihu. Guys, আমি আহি পালো। আমি মানে চকেদি যাৰ কথা আছিল বহুত দূৰ হয় কাৰণে আমি একদম তেল ডিপুতে নামি দিলোঁ। নামি দি এতিয়া আমি যাই আছোঁ। গাইছ আমি আহি পালোঁ এতিয়া একদম আমাৰ এতিয়া হৈ আছে খানাৰ যোগাৰ। তাৰপিছত এই হাঁহ পুৰি আছে খুৰা আৰু দাদাই। তাৰপিছত লাহেকৈ বনাই দিব আৰু ববিতা বাই এতিয়া আমাক দিব ববিতা বাই খানা। তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে শেষ। দিনত কিনাকে কি কৰিলোঁ আপোনালোকক সকলোবিলাক দেখাইছোঁ আৰু গধূলি একদম তামাম এনজয় কৰিলোঁ। লাইফত একদম তাৰমানে একদম স্মৃতি হৈ ৰ'ব এইখিনি মুহূৰ্ত। তাৰপিছত একদম ভৰিৰ বিষো একদম ডান্স কৰি ভৰিৰ বিষ উঠি গৈছে। তাৰপিছত এইবাৰ খানা খাই লৈ আমি গা ধুই এতিয়া আমি শুব ওলাইছোঁ। ববিতা বাও আছে আমাৰ লগত। ববিতা বা মই আৰু বাইদেউ আছোঁ ৰাতি। তাৰ আমি তিনিওটা শুম হৈ পিনে আৰু তো ইমানতে শেষ কৰিলোঁ ব্লগটো। বাই বাই, গুড নাইট।